নমস্কাৰ। আজি আবেলি মই আপোনালোকৰ মাজলৈকে আনিছোঁ চাওক। এয়া আটা লৈছোঁ, ভাবিলোঁ আজি অকণমান পিঠাকে বনাওঁ, সৰু সৰুকৈ চাহৰ লগত খাবলৈ নিমখীয়াকৈ বনাম পকৰী টাইপত। তাৰপিছতে এয়া মই ল'লোঁ আটা, ৰাধাভোগ আটা অলপ ধুনীয়াকৈ ল'লোঁ একাপ। কাৰণ কেলৈ ৰাধাভোগৰ পকৰীটো বৰ ধুনীয়া হয় আৰু মালপোৱা বনালেও বৰ ধুনীয়া হয়, পিঠা বনালেও বৰ ধুনীয়া হয়, সেয়েহে মই আপোনালোকক দেখাইছোঁ আৰু মই লৈছোঁ। আৰু লগতে এয়া অকণমান তাৰ লগতে চুজি মিক্স কৰিছোঁ। চুজি অকণমান দিলে মানে অলপ মচমচীয়া নিচিনা হয় তাৰমানে মালপোৱাটো। তাৰ লগত আৰু কি দিওঁ আপোনালোকে চাই থাকক। মই আপোনালোকক আজি ভাবিলোঁ দেখাওঁ আবেলি আমি কি হয়নো খাওঁ চাহৰ লগত। বিস্কুট খাওঁ, বিস্কুট খালেও তাৰমানে আজি ভাবিলোঁ এনেকৈ বনাই খাওঁ। মাজে মাজে পিঠা বনাওঁ, মাজে মাজে চুজি বনাওঁ, মাজে মাজে কিবা কিবি এনেকৈ বনাই মেলি খাই থাকোঁ মানে। তাৰপিছত পানী পিঠা বনাওঁ আটাৰে, বা চাউল থাকিলে চাউলৰ পানী পিঠা বনাওঁ। এয়া অকণমান হালধি লৈছোঁ, অকণমান নিমখ ল'লোঁ, অকণমান হালধি ল'লোঁ। তাৰপিছত অকণমান বেকিং পাউডাৰ এয়া লৈছোঁ। বেকিং পাউডাৰটো দিলে ধুনীয়াকৈ ফুলে, সৰু সৰু হ'লেও বা ডাঙৰ হ'লেও বৰ ধুনীয়াকৈ ফুলি আহে, দেখিবলৈ ধুনীয়া হয়, খাবলৈ মচমচীয়া হয়। এয়া দিছোঁ, অলপ কম হৈছে সেইকাৰণে আকৌ এবাৰ বেছিয়ে পৰি গ'ল, অকণমান দিছোঁ। দি এতিয়া মই ইয়াক পানী দি ধুনীয়াকৈ গুলিম। আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ। আপোনালোকে বনাই এইটোৱে বেছি টান কাম নহয়, তথাপিও মই ভাবিলোঁ আজি এইটো চব বেকিং পাউডাৰ, কিছুমানে হয়তো বেকিং পাউডাৰ চিনি নাপায়, সেয়েহে মই বেকিং পাউডাৰ দেখালোঁ। এয়া পানী লৈছোঁ, পানী লৈ এই বেকিং পাউডাৰটো আকৌ ধুনীয়াকৈ হেৰিয়ালৈ কেক বনাওঁতেও দিয়ে, আপোনালোকে চিনি পায়। মই অকণমান পিঠা চিঠা বনালে এনেকৈ দি দিওঁ, তেতিয়া ফুলে বৰ ধুনীয়াকৈ কোমল হয়। তাৰপিছতে ধুনীয়াকৈ মই বনাম, এতিয়া চাই থাকক। গুলি আছোঁ আৰু কিনো কৰিম, আবেলি আজি বতৰটো বেয়া, ভাবিলোঁ পিঠাকে বনাওঁ দুটামান চাহৰ লগত খাবলৈ। মেৰিগল্ডে আমুৱাইছে, মেৰিগল্ড খাওঁ, থাকেই তাৰমানে আমাৰ মেৰিগল্ড। তথাপিও মাজে মাজে কিবা কিবি বনাই খাবলৈ মন যায় নহয় জানো, আপোনালোকৰো মন যায় চাগে। আৰু নিমখীয়াটো হ'লে বেছি ভাল। তাৰপিছত পাপৰ চাপৰো মানুহে ভাজি খাই চাহৰ লগত, মই পিছত পাপৰ নাখাওঁ। এয়া চাওক, এনেকৈ গুলি ল'ব লাগে। অকণমান হেৰি নিচিনাকৈ, খুব বেছি মানে পনীয়া হ'লেও বেয়া, অলপ মানে দিলে মানে যাতে মেল খাই অকণমান যায় তেনেকুৱাকৈ গুলিব লাগে। আপোনালোকে জানে মই এনেই বকি আছোঁ পাই এইবোৰ, কিন্তু আচলতে জনাৰ কথাকৈ কৈ থাকিলেও বেয়া লাগে বাৰু। তথাপিও মই আকৌ কিনো কৰিছোঁ আজি তাকে চাইছোঁ, দেখুৱাইছোঁ আপোনালোকক। ডাৱৰীয়া বতৰত মানুহে কি কৰি থাকে, আমি যিহেতু গৃহিণীয়ে মানুহ, পাকঘৰৰ কামহে আমি বেছি কৰোঁ ন। কেতিয়াবা অলপ ওলাই গ'লে কিবা এটা তুলি আনি আপোনালোকক দেখাওঁ, নগ'লেতো আৰু এইবোৰকে দেখাব লাগিব। আমি পাকঘৰত কি বনাওঁ, কি খাওঁ, কি বা কাক দিওঁ, কি সেইবিলাকে দেখুৱাই থাকিব লাগিব নহয় জানো। আমাৰ মহিলাসকলৰ পাকঘৰটো ধুনীয়াকৈ ৰখা, বা পাকঘৰটোত কি বনায়, কি নাপায়, ভাতকেইটা ধুনীয়াকৈ বনাই খুওৱা, সেইবিলাক হ'লেও আমাৰ মহিলাসকলৰ কাম নহয় জানো। তাৰপিছত এইখন ফ্ৰাই পেন ল'লোঁ, ফ্ৰাই পেনখনত এতিয়া পাতি দিম গেছৰ ওপৰত, ধুনীয়াকৈ গৰম হ'লে। এইটো লাইটাৰ চাওক, লাইটাৰটো বহুদিন পৰি আছিলে, তাৰমানে পৰি থকা এমাহমান পৰি আছিলে, নজ্বলে নহয়, মানে মেচ মাৰি আমনি লাগে। তাৰপিছত এটা আনিম বুলি ভাবিলোঁ, তাৰপৰা এজনে মোকে ক'লে বোলে সেই লাইটাৰটো ৰ'দত দি দিবচোন বোলে, তেতিয়া বোলে সেই মই 2 ঘণ্টামান ৰ'দত দি দিলোঁ হয়, এতিয়া ইমান ধুনীয়াকৈ জ্বলিছে নহয়। এতিয়া মানে আজি 2-3 মাহ হৈ গ'ল এইটো লাইটাৰ মই ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে পুৰণা হ'লে নজ্বলিলে পেলাই নিদিব আকৌ দেই, আপোনালোকে সেইকাৰণে মই দেখালোঁ। এতিয়া মই পাকঘৰতে আছোঁ, ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ মোৰ পাকঘৰখনো। আপোনালোকে চাওক, আগতে দেখিছে বাৰু পাকঘৰখন, তথাপিও দেখাই আছোঁ আপোনালোকক। এয়া এতিয়া মই দিম ফ্ৰাই পেনখনত এটা ৰাইচ ব্ৰেন ৰিফাইন অইল দিম। এইটো আমাৰ এইটো থাকেই, ৰুটি চুটি বনালেও লাগে, মালপোৱা বনালেও লাগে, পিঠা বনালেও লাগে, কিবা চুজি বনালেও লাগে, কেক বনালেও লাগে। ৰাইচ ব্ৰেনটো বৰ দৰকাৰ। আগতে ঘিউ দি মানুহে বনায়, আজিকালি ঘিউটো ব্যৱহাৰ খুব কমেই কৰে নহয় জানো, ময়ো খুব কম কৰোঁ। কেতিয়াবা পিয়ৰ ঘিউ অকণমান হ'লে মানে কিবা দি দিওঁ আৰু, পোলাও চোলাও হ'লে। পোলাওবিলাকো আজিকালি এনেকৈ বনায় দেখোন, প্ৰায় ৰিফাইন তেল দিয়ে বনায়। এয়া হাত চাত মুচি মেলি লৈছোঁ, চাফা কৰি লৈছোঁ জেগাবোৰ, আৰু প্লেটখনো মুচি লৈছোঁ। থ'ম আৰু ইয়াতে আৰু ধুনীয়াকৈ পিঠা মানে সৰু সৰু মালপোৱা আৰু আপোনালোকক দেখুৱাম। এয়া চাওক, হ'লেই বনাই টপককৈ হ'ল, বেছি দেৰি নালাগে বাৰু বেছি বনাবলৈ। আমি 2জন বা 3জন মানুহৰ কাৰণেহে মই বনাম, এতিয়া বনাইছোঁ। খাম এতিয়া ৰঙা চাহ একাপ ধুনীয়াকৈ বনাই ল'ম। চেনি নিদিওঁ আকৌ দেই, চেনি দিলে মানে খায়, ময়ো নাখাওঁ চেনিটো এৰিব হ'ল। আমাৰ এতিয়া বয়স হোৱাৰ লগে লগে চেনিটো আমি এৰিছোঁ। এয়া চাওক কেনেকুৱা হৈছে জানো, আপোনালোকক দেখাইছোঁ আৰু মোৰ ফালৰ পৰা। আপোনালোকে চাগে পচন্দ নকৰে, আপোনালোকক ধুনীয়া যে
এয়া মই আপোনালোকক দেখুৱালোঁ। এতিয়া ধুনীয়াকৈ খাম বহি লৈ দুইজন আৰু কোনোবা যদি আহে দিম আৰু এয়া খাম দেই। এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। চাহটো ৰেডি কৰি লৈ এয়া কাপ চাপ তিনিজন মানে ছোৱালীও আছে, সেই ছোৱালীৰ লগতে আমি তিনিজন বহি পেলাই খাম। নেদেখুৱাওঁ আৰু খোৱাতনো কি দেখাই থাকিম, তথাপিও মানে বনালোঁ যে আজি তাকে দেখুৱালোঁ। এয়া চব ৰঙা চাহ, আপোনালোকে ৰঙা চাহটো দেখিছে বাৰু। মই এনেকৈ ৰঙা চাহ বনাওঁ, ধুনীয়াকৈ খাওঁ। থেংক ইউ।